পূজাত মিঠাই খাই সকলোৰে ভাল লাগে আৰু সেই মিঠাই যদি কম কষ্টত ঘৰতে বনাব পাৰি আৰু অতি সোৱাদৰ হয় তেতিয়াহ'লেতো কথাই নাই। আজি সেয়ে মই আপোনালোকৰ বাবে লৈ আহিছোঁ চানাৰ খুৰ্মা। এই বনাওঁতে আপোনালোকৰ বৰ বেছি সময়ো নালাগে আৰু বৰ বেছি বস্তুৰো প্ৰয়োজন নহয়। মাত্ৰ পনীৰ আৰু চেনি হ'লেই হ'ব। নমস্কাৰ, ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা মই পৰিস্মিতা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টতো জনাব। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু কাষতে থকা বেল আইকন ক্লিক কৰিব। তাৰপিছত আপোনালোকে অলত ক্লিক কৰিব যাতে আপোনালোকে সকলোবোৰ মোৰ ৰেচিপি চাব পাৰে। আৰু যিসকলে অলৰেডি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। পনীৰৰ খুৰ্মা বা চানাৰ খুৰ্মা বনাবলৈ আমি প্ৰথমতে ইয়াতে চেনি 1 কাপ আৰু পানী আধা কাপ লৈছোঁ আৰু পনীৰ 250 গ্ৰাম লৈছোঁ। আৰু এতিয়া পনীৰখিনি সৰু সৰু টুকুৰা কৰিব লাগিব, একেবাৰে সৰুও নালাগে। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে, এনেকুৱা ধৰণৰ টুকুৰা কৰিলে হৈ যাব। এতিয়া এটা কেৰাহীত চেনি 1 কাপ আৰু পানী আধা কাপ দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অন কৰি দিছোঁ। প্ৰথম অৱস্থাত আমি হাই ফ্লেমতে কৰিব লাগিব আৰু এতিয়া এইখিনি ভালদৰে উতলিব দিছোঁ আৰু লাৰি থাকিব। চেনিত যদি কিবা ইম্পিউৰিটি থাকে তেতিয়াহ'লে সেয়া আঁতৰাবৰ কাৰণে গাখীৰ দিব। ইয়াতে মই 2 চামুচ গাখীৰ দি দিছোঁ আৰু দেখিছে চেনি ইম্পিউৰিটিখিনি একেলগে আহিছে। এতিয়া কৰেচৰে এইখিনি গুচাই দিছোঁ। এতিয়া এটা তাৰৰ চেনিৰ পানীখিনি নোহোৱালৈকে আমি এইধৰণে উতলাই থাকিব লাগিব আৰু লাৰি থাকিব লাগিব। আৰু এতিয়া মই গেছৰ ফ্লেমটো হাইতে ৰাখিছোঁ আৰু কণ্টিনিউৱাছ লাৰি আছোঁ। এতিয়া অলপমান এটা বাটিত চেনিৰ পানী লৈ লৈছোঁ আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত হাতেৰে এইধৰণে ধৰি চাইছোঁ। এয়া দেখিছে এটা তাৰৰ হৈ গৈছে আমাৰ চেনিৰ পানীখিনি। এতিয়া আমি ইয়াতে পনীৰখিনি ঢালি দিব লাগিব। চেনিৰ পানীখিনি এটা তাৰৰ হোৱাৰ লগে লগে আপোনালোকে পনীৰখিনি ঢালি দিব আৰু এতিয়াৰ পৰাই গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব আৰু পনীৰখিনি দি উঠি কাঠৰ কৰচেৰে কণ্টিনিউৱাছ লাৰি থাকিব। আৰু পনীৰখিনি কাঠৰ কৰচেৰে এইকাৰণে লাৰি দিব যাতে এয়া ভাঙি নাযায় আৰু এইখিনি লাহে লাহে লাৰি দি থাকিব। আৰু এয়া দেখিছে চেনিৰ পানীখিনি লাহে লাহে গোটা হৈ হৈ আহিছে আৰু ইয়াতে মই গেছৰ ফ্লেমটো ল'তে ৰাখিছোঁ। এয়া দেখিছে। চেনিৰ পানীখিনি এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে গেছৰ ফ্লেমটো অফ কৰি দিব, কিন্তু আপুনি লাৰিয়ে থাকিব। আৰু এতিয়া মই লাৰি থাকিম যেতিয়ালৈ চেনিৰ পানীখিনি একেবাৰে শুকাই নাযায়। এয়া 3-4 মিনিট পিছত আমাৰ চেনিৰ পানীখিনি শুকাই যাব। এইধৰণে লাৰি থাকিব। এয়া দেখিছে শুকাই আহিছে আৰু 2 মিনিটমান লাৰি থাকিব লাগিব, একেবাৰে শুকাই যাব। আৰু চানাৰ খুৰ্মাত লাগি থকা এক্সেছ চেনিখিনি এইধৰণে আঁতৰাই দিছোঁ আৰু এয়া আমাৰ চানাৰ খুৰ্মা ৰেডি হৈ গ'ল। চানাৰ খুৰ্মাকেইটা ঠাণ্ডা হোৱাৰ পিছত এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'ব। 5 দিনলৈ ভালে থাকিব আৰু আলহী আহিলেও দিব পাৰিব। আৰু যিখিনি চেনি ৰৈ গ'ল সেইখিনি আপোনালোকে যিকোনো মিঠাই বনাওঁতে বা আকৌ চানাৰ খুৰ্মা বনাওঁতে বা নাৰিকলৰ লাড়ু বনাওঁতেও ব্যৱহাৰ কৰিব পাৰিব। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ।